वेलकम बैक टू माई चेनेल। আকৌ উভতি আহিছোঁ আমাৰ চেনেলটোলৈ। মোৰ প্ৰথম ব্লগটোত আপোনালোকে বহুত বেছি মৰম দিলে, তাৰ বাবে বহুত বহুত ধন্যবাদ। আমি আজি যাম এটা ঘৰলৈ, আচৰিত ঘৰ এটা। কেলে আচৰিত বুলি কৈছোঁ তাত গ'লে গম পাম আমি। চ' আজি সেই ঘৰটোলৈ যাম, আমি একেলগে চাম। ঘৰটোত মানে কি হয়, বহুত বস্তু সংগ্ৰহ কৰি ৰাখিছে আৰু ঘৰটোৰো বহুত কথা আছে, আমি তাত গৈ পাতিমগৈ। চ' ব'লা। চ' আৰু মোৰ লগত আজি যাব মোৰ ভাইটি বিভূতি। চ' বিভূতি আমি এতিয়া যাম ঘৰটোলৈ, একেলগে চামগৈ ঘৰটো। চ' ব'লা ষ্টাৰ্ট কৰোঁ। পাই গ'লোহি আমি য'ত আহি আছোঁ। এখন গেটখন চাব, এখন চাইকেলেদি বনোৱা হৈছে বহুত ধুনীয়াকৈ। চ' আমি আহি পালোঁ ফাইনেলি ঘৰটোত আহি। ঘৰটো আপোনালোকে দেখিছেই চাগে, দেখাই দিছোঁ ভালকৈ। ঘৰটোত কি কি আছে, কি বস্তু আছে, আমি ভিতৰত গৈ দেখাম আপোনালোকক। চবেই চাব, বহুত কথা আমি ভিতৰত গৈ পাতিম। আহা এতিয়া ভিতৰলৈ যাওঁ চবেই। চ' ঘৰটো কি হয় মানে, ইয়াত বহুত আগৰ দিনৰ যিবোৰ বস্তু এইবোৰ ইয়াত সংগ্ৰহ কৰিবলৈ চেষ্টা কৰা হৈছে। যিহেতু আজিকালি এনেকুৱা এটা টাইম হৈ গৈছে, যিবোৰ বস্তু, কিছুমান বস্তু আজিকালি প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে চিনিয়ে নোপোৱা হৈ গৈছে। চ' আপোনালোকক আজি কিছুমান বস্তু দেখাব চেষ্টা কৰিম, লগতে বস্তুটো এটা বিৱৰণ দিবলৈ চেষ্টা কৰিম, যিহেতু ইয়াত সংগ্ৰহ কৰি ৰখা হৈছে বহুত বস্তু। ব'লা এতিয়া চবেই একেলগে চাওঁ বস্তুবোৰ। বেকগ্ৰাউণ্ডত টিভি বাজি আছে, বেয়া চেয়া নাপাব আৰু ইগন'ৰ কৰিব অলপ। এইটো দেখিছে আপোনালোকে, এইটো পাৱৰী বুলি কয়, যিটো আগৰ দিনৰ মানুহে মাছ ধৰিবলৈ ব্যৱহাৰ কৰিছিলে। পাৱৰী আপোনালোকক মই ভালকৈ দেখাই দিম বেক কেমেৰা কৰি। এইটো হৈছে টুকুৰা চৰাইৰ বাঁহ, আপোনালোকে দেখিবলৈ পাইছে। তো আজিকালিৰ বহুত ল'ৰা ছোৱালীয়ে হয়তো চিনিয়ে নাপায় চাগে টুকুৰা চৰাই কি হয়, বাঁহ কি হয়। তো ইয়াত এনেকৈ বহুত সযতনে ৰখা হৈছে। ডাঙাটো যিখন আহোমৰ, সেইখনটো চবেই চিনি পায়ে চাগে। আৰু এইটো হৈছে গ্ৰামোফোন। এনেকুৱা ভালকৈ দেখিম গ্ৰামোফোন, আপোনালোকে হয়তো দেখা নাই চাগে, টিভিত দেখিব পাৰে কিন্তু ৰিয়েল লাইফত এইটো গ্ৰামোফোন বুলি কোৱা হয়। বেক কেমেৰা কৰি দেখাই দিছোঁ ভালকৈ। এইটো যোনটো আগৰ দিনৰ গ্ৰামোফোন হয়। এইখন হৈছে এখন গৰু গাড়ী, ইয়াত ৰখা হৈছে। গৰুটো অভিয়াছলি নাই, গৰুটো ইয়াত যোনফাল আগফালে আছে এনেকৈ লাঠি দুডালৰ নিচিনা দেখিছে, এইটো গৰুৰ এনেকৈ গাত পিঠিত লগাই দিয়া হয়। এখন ইয়াত আনি থোৱা হৈছে। আজিকালিতো দেখা নাপায়, গাঁৱৰ জেগাবিলাকত আছে গৰু গাড়ী এতিয়াও। হৈছে খলা, এইটো খলা হয়। আপোনালোকে যদি চিনি নাপায়, এইটো মাছ ধৰিবলৈ ব্যৱহাৰ কৰে, এইটো খলা বুলি কোৱা হয়। চ'
চাই ল'ব পাৰে। এইটো হৈছে টেলিফোন, একেবাৰে আগৰ দিনৰ টেলিফোন। এইটো আজিকালি দেখিবলৈ নোপোৱাই হ'ল। এইটো বৰ্তমান প্ৰায় বিলুপ্ত বুলিয়ে ক'ব পাৰি আৰু। এইটো হৈছে এটা জাপি, বাঁহৰ ঢকুৱাৰেদি বনোৱা হৈছে। এইটোৰ চৌদিষ্টৰ লোকসকলে ব্যৱহাৰ কৰে। এইটো ম্যানমাৰৰ পৰা ইম্পৰ্ট কৰি অনা হৈছে। আৰু এইখন দোলা, এখন আগতে কইনাৰ বহাবলৈ ব্যৱহাৰ কৰা হয়। আৰু দেখিছে সম্পূৰ্ণকৈ দেখাই দিছোঁ। এইটো হৈছে বেটেৰী বুলি কয়। আমাৰ যেতিয়া সৰিয়হ পেৰোঁতে ব্যৱহাৰ কৰা হয়, বেটেৰী বুলি কয়। আৰু তলত আছে এইটো কি বাতি আছিলে, হাতী খুজীয়া। এইটো হাতী খুজীয়া বাতি বুলি কয়, দেখিছে চাগে আপোনালোকে। আগৰ দিনত পঁইতা ভাত খাবলৈ ব্যৱহাৰ কৰা হয়। দেখিছে বডিটো ভালেমান ডাঙৰ হয়। এইটো খুং হয়। এইটোত কি হয়, বাটলু গুটি ভৰাই থয়। মানে যেতিয়া মানুহবিলাকে আগৰ দিনৰ মুগা পালোঁতে চৰাই চিৰিকটিয়ে বহুত আমনি কৰে যে, চৰাই চিৰিকটি খেদিবৰ কাৰণে গুলটি মাৰিবলৈ মানে তাত বাটলু গুটি ভৰাই থয়। তো এইটো ময়ো আজি ফাৰ্ষ্ট দেখিছোঁ বাৰু। এইটো এতিয়া আমাৰ লগত আছে দিগপাল দা, ঘৰটোৰ অ'নাৰ হয়। চ' এতিয়া দিগপাল দাই ক'ব এই ঘৰটোৰ মটিভটো কি, আচলতে কিহৰ কাৰণে এনেকৈ সজাই পৰাই তোলা হৈছে। এয়া দিগপাল দা। নমস্কাৰ। মানে একচুৱেলি উত্তৰ লখিমপুৰ চহৰৰ পৰা 3 কিলোমিটাৰ দূৰত্বত স্থিত লাহন গাঁৱৰ এই গ্ৰাম্যানুভূতি প্ৰকৃততে আমাৰ এটা প্ৰয়াস যে আমি গ্ৰাম্য যিটো অনুভূতি সেইটো নিভাঁজ প্ৰতিচ্ছবি এটা ৰাইজৰ মাজলৈ উপস্থাপন কৰিব বিচাৰোঁ। ইয়াৰ যোগেদি আমি গ্ৰাম্য পৰ্যটনক প্ৰসাৰতা লাভ কৰাৰ উদ্দেশ্যে আমি কিছুমান কাম হাতত লৈছোঁ। ভৱিষ্যতলৈ গ্ৰাম্যানুভূতিয়ে কিছুমান বাৰ্তা সমাজলৈ দিব বিচাৰে। যেনে ধৰক আমি যিহেতু পৰিৱেশৰ এই ভয়াৱহতাৰ বিষয়ে সকলোৱে জ্ঞাত। পৰিৱেশৰ যিটো মানে হৈছে, ইৰোশ্যন হৈছে, বিপৰ্যয় ঘটিছে। আমাৰ বায়'ডাইভাৰ্চিটি ৰিজাৰ্ভেশ্যনৰ ওপৰত যথেষ্ট আমাৰ আজিকালি চৰ্চা হয়। কিন্তু এই সকলোবিলাক একচুৱেলি নিজৰ চৌহদটোত প্ৰত্যেকজন ব্যক্তিয়ে অনুশীলন কৰা উচিত। প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ চৌহদটো পাৰিপাৰ্শ্বিকতা ৰক্ষা কৰা উচিত আৰু এটা সুন্দৰ পৰিৱেশত মানে থকাৰ অনুশীলন কৰা উচিত। তেতিয়াহে বহুল ভিত্তিক সমাজৰ বিভিন্ন মানে প্ৰাকৃতিক কামবোৰত আগবাঢ়িবলৈ সক্ষম হ'ব। মানে একচুৱেলি আজিকালি চবেই বাহিৰত ফুৰিবলৈ যায়, কিন্তু নিজৰ গাঁওখনৰ কথা কোনো চিন্তাই নকৰে। নিজৰ পৰিৱেশটোক এৰি বাহিৰলৈ যায়গৈ। চ' এইটো এফালে এটা উৎসাহজনক হ'ব যে নিজৰ একচুৱেলি এনেকুৱা হয়। ধৰি লোৱা মানে কি হৈছে, আমি গোটেই ডাঙৰ সমাজখনৰ কথা আগতে চিন্তা কৰাতকৈ নিজৰ চৌহদটোৰ দায়িত্ব কিন্তু আমি খুব সুন্দৰকৈ ল'ব পাৰোঁ। আৰু মই বিশ্বাস কৰোঁ যে আমি যদি প্ৰত্যেকেই নিজৰ নিজৰ চৌহদটোৰ দায়িত্ব লৈ আমি সুন্দৰ কৰি তোলোঁ। প্ৰথমে নিজৰ চৌহদটো সুন্দৰ হ'ব, তাৰপিছত নিজৰ গাঁওখন, ক্ৰমান্বয়ে জিলাখন। তেনেধৰণে এই পৰিৱেশবোৰক লৈয়ে ভৱিষ্যতলৈ গ্ৰাম্য পৰ্যটন গঢ়ি উঠিব। ইয়াত এখন বাঘধেনু আছে। বাঘধেনুখন আমি বাহিৰত গৈ চামগৈ। দিগপাল দাই বুজাই দিব লগত বাঘধেনুখনৰ কথা। এখন আছে যে যেতিয়া বৰষুণ নহয়, খৰাং সৃষ্টি হয়, তেতিয়া সেই ভেকুলী বিয়া, বাঘধেনু এইসমূহ বজোৱা হয়। মানে বৰষুণক মানে আমন্ত্ৰণ দিবলৈ মানে যোনটো শব্দই এটা মানে কি এটা মানে ঢৌ সৃষ্টি কৰে। সেইটো এটা প্ৰবাদ আছে যে এনেধৰণে এখন দুখন নহয়, বহুত কেইখন একেলগতে মানে যেতিয়া খৰাং হয়, তেতিয়া সেই আগৰ দিনৰ ব্যক্তিসকলে, খেতিৰ লগত জড়িত হোৱা ব্যক্তিসকলে মানে এই বাঘধেনু বজাই কঠীয়া পাৰিছিলে নাইবা এনেকুৱা হেৰি কৰিছিলে। এখন বাঘধেনু বুলি কয়। দিগপাল দাই ভালকৈ কৈছে। বাঘধেনু ব্যৱহাৰ একচুৱেলি পৌৰাণিক দিনত বেছিকৈ কৰা হৈছিল। এতিয়া ক্ৰমান্বয়ে কমি আহিলে। খেতিয়কসকলে এতিয়াও ঠাই বিশেষে কৰে। আজিকালিতো নৱপ্ৰজন্মই চিনি নোপোৱা হৈছে, চিনি নাপায়। আৰু এইটো কমপ্লিটলি মানে তোমাৰ হেৰিয়েদি বনোৱা, এই আমাৰ থলুৱা বাঁহ আৰু ৰছীয়েদি বনোৱা। ইয়াত এইটো অসমৰে সংস্কৃতি আৰু অসমৰে হয়।
এনেকৈ ঘূৰাই নে এনেকৈ ঘূৰাই পুৰা জোৰছে ৰৈ নিদিবা এইখনো এখন চকী দেখিব পাৰে বাঁহে বনোৱা হৈছে সম্পূৰ্ণকৈ থলুৱা বাঁহ ব্যৱহাৰ কৰি বনোৱা হৈছে চাইডত এটা পুখুৰীও আছে বহুত ডাঙৰ কেইবাটাও মানে এটা প্ৰজেক্ট ভাবি থৈছে কৰিম বুলি আহিব সেইখিনি এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই পিছত হ'লে জনাব কি বহুতখিনি কামৰ আৰু নতুন প্লেনিং কৰিছে ইয়াত চ' সেইখিনি পিছত হ'লে আকৌ যেতিয়া কমপ্লিট হ'ব তেতিয়া দেখামি চ' ইয়াত পুখুৰীটো দেখাইছোঁ পুখুৰীটো মজা ভিউ হৈ আছে এটা ডাঙৰ পুখুৰী ঘৰটো বহুত ধুনীয়াকৈ পেইণ্ট কৰা হৈছে কালাৰ কৰা হৈছে আপোনালোকে দেখিব পাৰে ঘৰটো ভালকৈ মই কেইটামান শ্বৰ্ট লৈ দেখাম আপোনালোকক বহুত ধুনীয়াকৈ কৈছে আৰু ইয়াত কি হৈছে মহন্ত তাকটো চবেই চিনি পাই চাগে আমাৰ লখিমপুৰৰ গৌৰৱ আৰ্টিষ্ট মই মহন্ত দাই ইয়াত কেইটামান পেইণ্টো কৰিছে আৰু এই কালাৰখিনিও কৰিছে আৰু যোনটো কেইটা কৰিছে আপোনালোকক দেখাম বলক সেইকেইটা সেইফালে আছে দিকপালে আমাক বহুতখিনি কথা ক'লে বুজাই দিলে বহুত কথাও ক'লে তেওঁৰ জীৱনৰ কথা পাতি বহুত ভাল লাগিলে এতিয়া শেষত চ' আপুনি ইমান সময় দিয়াৰ বাবে আমাক বহুত বহুত ধন্যবাদ থাকিলে ধন্যবাদ আকৌ আপোনালোকৰ যিমানখিনি আৰু প্লেনিং কৰিছে চব সকলোৰে ভালকৈ যাওক ছাকচেছ হওক তাৰ আমি কামনা কৰিছোঁ ধন্যবাদ চ' থেংক ইউ তোমাৰ চেনেলটো ছাবস্ক্ৰাইব বাঢ়ক আৰু নতুন নতুন কথা মানে দৰ্শকসকলে জানিবলৈ পাওঁ তাই শুনিছোঁ থেংক ইউ চ' ব'লা চ' আমি বহুতখিনি কথা পাতিলোঁ দেখালোঁ বহুত ঘৰটো চ' লাষ্ট টাইম আপোনালোকক আকৌ এবাৰ দেখাই দিছোঁ ঘৰটো বহুত ধুনীয়া আহি আপোনালোকে ভাল পাব কাৰণ চাওক আজিকালি কোনো চিনি নোপোৱা হৈছে বস্তুবোৰ গতিকে আহি দেখাওক বহুত দূৰলৈ যাব নালাগে ওচৰতে আছে লখিমপুৰ টাউনৰ পৰা খুব বেছি 3 কিলোমিটাৰ দূৰতে আছে আহি পিনি দেখাব পাৰিব ঘৰটো বস্তুবোৰ দেখাব পাৰিব মোৰ ওচৰতে হয় মই আহিয়ে থাকোঁ প্ৰায় কিন্তু মই আপোনালোকক দেখাম বুলি আকৌ আহিলোঁ মোৰ ঘৰ ইয়াৰ পৰা প্ৰায় আধা কিলোমিটাৰমানৰ দূৰতে আছে ত' আপোনালোকেও আহিব আপোনালোকে চাব পাৰে বহুত ধুনীয়া হয় ঘৰটো আৰু বহুত বস্তুৱেই বৰ্তমান সংগ্ৰহ কৰিছে আৰু সংগ্ৰহ কৰাৰ প্ৰচেষ্টা কৰি আছে আৰু বহুতখিনি কামৰ প্লেনিঙো কৰিছে কামখিনি কৰাৰ পিছত আৰু বহুত ধুনীয়া হ'ব ভৱিষ্যতলৈ এতিয়া বৰ্তমানেই বহুত আছে বহুত চৰ্চাত থাকে এনি টাইম প্ৰায় ঘৰটো চৰ্চাত থাকে লখিমপুৰত হয়তো চিনি নোপোৱা মানুহ নাই চ' আহিব আৰু এখন দেখাইছোঁ আপোনাক গেটখনৰ এটা ষ্টাইল এখন চাইকেলেদি বনোৱা হৈছে গেটখন সেইখনটো ভাইৰেলেই হৈ গৈছে এটা টাইমত দেখাম দেই চ' ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব আৰু আহিব ইয়ালৈ গ্ৰাম্যানুভূতিলৈ আৰু বিশেষকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক কাৰণ লখিমপুৰৰ গৌৰৱ বুলি আমি ক'ব পাৰোঁ কাৰণ লখিমপুৰক
বেলেগৰ আগত উপস্থাপন কৰা যি প্ৰচেষ্টা সেয়া আমি লখিমপুৰবাসী হিচাপে শ্বেয়াৰ কৰিব পাৰোঁ আমি যিমান পাৰোঁ। ত' থেংক ইউ। চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু সদায় ছাপোৰ্ট কৰি যাব, মৰম দি যাব। থেংক ইউ। টাটা বাই বাই, টেক কেয়াৰ, বাই বাই।